Hello viewers, আজি লৈ আহিছোঁ তিনিটা ৱৰ্ড যাৰ প্ৰনাউন্সিয়েশ্যন প্ৰায় একেই কিন্তু মিনিং ডিফাৰেণ্ট। ফাৰ্ষ্ট ৱৰ্ডটো হৈছে পেৰিছ। আমি সকলোৱে জানো পেৰিছ হৈছে ফ্ৰান্সৰ ৰাজধানী। সেন্টেন্সত কেনেকৈ ইউজ কৰিম যেনে I want to visit Paris one day। ছেকেণ্ড ৱৰ্ডটো হৈছে পেৰিছ। মন কৰিব পেৰিছ। ই বুজায় এ চাৰ্চ ডিষ্ট্ৰিক্ট অৰ এৰিয়া, অৰ্থাৎ এটা গীৰ্জা ঘৰলৈ যিটো অঞ্চলৰ মানুহ যায় তাক পেৰিছ বুলি কোৱা হয়। For example, he works in a Paris. Third word to লৈ আনিছোঁ পেৰিছ, P-E-R-I-S-H, পেৰিছ। ই বুজায় মৃত্যু হোৱা বা নষ্ট হোৱা। For example, the crops perish without water. So pronunciationৰ যি অলপ ডিফাৰেঞ্চ আছে সেইটো চাই লওঁ আহক। P-A-R-I-S, পেৰিছ, P-A-R-I-S-H, পেৰিছ, P-E-R-I-S-H, পেৰিছ। মিনিং জনাৰ লগতে প্ৰনাউন্সিয়েশ্যনখিনি অলপ প্ৰেক্টিছ কৰি ল'ব। ইংলিছ লাৰ্ণিঙৰ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব আৰু নতুন কিবা যদি আজি শিকা হ'ল তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।